নমস্কাৰ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই ৰাজমা বনাবলৈ লৈছোঁ। ৰাজমাখিনি তিয়াই কোমলাই থৈছিলোঁ, এয়া নিমখ দিছোঁ। এয়া হালধি, এয়া চেনি দিলে খাবলৈ ভাল লাগে, যিহেতু মই বিলাহী দিম সেয়েহে দিছোঁ। আদা নহৰু পেষ্টটো দিছোঁ, এয়া ধনিয়া পাউডাৰ দিছোঁ। এয়া অলপ মছলা মই নিজে তৈয়াৰ কৰি লৈছিলোঁ, সেয়া মছলা মই দিছোঁ। এয়া জলকীয়া গুড়ি, এয়া অলপ মিঠাতেল। এনেদৰে অলপ সময় সানি মই থৈ দিম, এঘণ্টামান থৈ দিম। এঘণ্টা হোৱাৰ পাছত মই এয়া ভাজিবলৈ লৈছোঁ। এয়া পাঁচফোৰণ দিছোঁ। এয়া তেজপাত দিছোঁ। এয়া পিঁয়াজ, এতিয়া মই ৰাজমাখিনি দি দিম। এনেদৰে মই মাজে মাজে লৰাম, মাজে মাজে ঢাকিম। জুইটো কমাই ৰাখিছোঁ, তেতিয়া লাগি নাযায়। এনেদৰে মই ইয়াতে সিজাম, ভাজি ভাজিয়ে সিজাই দিম। এনেদৰে মাজে মাজে লৰাই আছোঁ। এতিয়া মই বিলাহী দিছোঁ। আলুখিনি সিজাৰ পাছতে মই বিলাহী দিছোঁ। বিলাহীখিনি গলি নোযোৱালৈকে মই এনেদৰেই লৰাই থাকিম। এনেদৰে মাজে মাজে ঢাকি দিছোঁ, আকৌ মই লৰাম। এনেদৰে ৰাজমা আৰু আলুখিনিয়ে তেল নেৰালৈকে মই লৰাই থাকিম। এয়া মই মিঠিপাত দিছোঁ, মিঠিপাত দিও আকৌ অলপ লৰাইছোঁ। ইয়াৰ পাছতে মই গৰম পানী ঢালিম। এয়া গৰম পানী দি অলপ লৰাই এতিয়া মই 10টামান হুইচেল দিম। বেছিকৈ সিজিলে খাবলৈ বেছি ভাল হয়। কেতিয়াবা তাতকৈ কম হুইচেলতো সিজে বাৰু। এনেদৰে মই 10টামান হুইচেল দিম। 10টামান হুইচেল দিয়াৰ পাছতে এয়া সিজি গ'ল। হ'লেও জোলখিনি পনীয়া হৈ আছিল। অলপ পাতল হৈ থাকিলে খাই ইমান ভাল নালাগে, সেয়েহে মই অলপ ডাঠ কৰিছোঁ, লগতে আলুখিনিও ভাঙি দিছিলোঁ। এয়া ডাঠ হৈ গৈছে। ডাঠ হৈ গলি গ'লে খাবলৈ বেছি ভাল হয়। এয়া এতিয়া হৈ গ'ল। মই গেছটো অফ কৰি দিলোঁ। এয়া ৰাজমাখিনি হৈ গ'ল। খাবলৈ কিন্তু মাংসৰ দৰেই হৈছিল। আপোনালোকেও এবাৰ বনাই চাব পাৰে। ধন্যবাদ।